মিনিক টকছলৈ আজিও মই এটা আপোনালোকৰ মেছেজৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ যে আপোনালোকে জানে যে আমাৰ অসমৰ ভাৰতৰ পৰিস্থিতি কেনেকুৱা আজি আপোনাৰ জনতা কাৰ্ফিউ সকলোৱে অৱলম্বন কৰি আছে পালন কৰি আছে তো সেইটো কাৰণে আজি পালন কৰিলে নহ'ব আগন্তুক এটলিষ্ট 10 দিনৰ কাৰণে এইটো সকলোৱে পালন কৰক ইম্পৰ্টেণ্ট কাম থাকিলে ঘৰৰ বাহিৰত ওলাই যাওক আজি মই ভিডিঅ'টোত এইটো মেছেজ দিবলৈ ওলাইছোঁ যে নগাঁৱৰ এঞ্জেল বিউটি ক্লাবে এটা নতুন পদক্ষেপ ওলাইছে তেওঁলোকে মডেলিং এৰি পিনে আজি ৰাজপথত ওলাই আহিছে বিকজ আজি অসমৰ যিটো পৰিস্থিতি সেইটোৰ কাৰণে আজি অসম বুলি নহয় আজি গোটেই পৃথিৱীখনৰ আজি বৰ বেয়া পৰিস্থিতি সেইটো কাৰণে তেওঁলোকে আজি ওলাই আহিছে মানুহখিনি সজাগ কৰিবলৈ আৰু মই সকলোকে জনাওঁ যে তেওঁলোকৰ দৰে সকলোৱে যেন যিমান আমাৰ NGO আছে যিমান আমাৰ মডেলিং সংস্থা আছে যিমান অসমৰ স্পৰ্টছ পাৰ্চন আছে সকলোৱে যাতে এটলিষ্ট যোনবিলাক মানে আমাৰ ৰাস্তা কাণত যিবিলাক মানুহ থাকে যোনবিলাক আনএডুকেটেড যিবিলাক মানুহ মানে বৰ্তমান অঘৰী টাইপৰ মানে ৰাস্তাৰ কাষে থাকে সিহঁতক এটলিষ্ট বুজাই ওলাই আহি পিনে যে কি কৰিলে ভাল হ'ব কেনেকৈ এই বস্তুটোৰ পৰা হাত সাৰি দিব পাৰি সেইটো যাতে পদক্ষেপ লয় সেইকাৰণে মই আপোনালোকক সাজু কৰি কৈছোঁ যে এইটো আপোনালোকে কৰে যেন এটলিষ্ট 1 ঘণ্টাকৈ কৰে যেন ডেইলি আৰু সকলোৱে যাতে হাত চাত ধুই পিনে থাকে আপোনাৰ চেনিটাইজাৰ ইউজ কৰে যে সময় মানে যোনটো আনইম্পৰ্টেণ্ট কাম থাকিলে মানে অযথাকৈ বাহিৰত নোলায় ঘৰতে সোমাই থাকে আহকচোন চাওক তেওঁলোকে কি কৰিছে এই পদক্ষেপটোৰ কাৰণে আৰু তেওঁলোকক আমি লৈ মানে সকলোৱে যাতে এইটো ফ'ল' কৰে মই কাৰণে হাত জোৰ কৰি সকলোকে কৈছোঁ যে সাৱধান হওক আপোনালোকে ভয় নাখাব সাৱধান হওক ঘৰতে থাকক প্ৰতি ঘণ্টাৰ মূৰে হাত ধুই থাকক আৰু সকলোকে সাৱধান হ'বলৈ শিকাওক সকলোৰে মোবাইলত ঘৰে ঘৰে মোবাইল আছে সকলোৱে ছ'চিয়েল মিডিয়া ইউজ কৰে সেইটোৰ জৰিয়তে যাতে সকলোৱে কয় আৰু তেওঁলোকৰ দৰে মই সকলোকে জনাইছোঁ যে তেওঁলোকৰ দৰে সকলোৱে সন্থাই যাতে এটলিষ্ট এদিন 1 ঘণ্টা ওলাই আহি পিনে যাতে সকলোৱে সেই মানুহখিনি যোনবিলাক মানে ঘৰৰ ওচৰত মানে আপোনাৰ এই অঘৰী মানে ঘৰৰ ৰাস্তাৰ কামেৰা চিনাৰে যে আছে যে সেইবোৰ মানুহক যাতে বুজাওক সেইবোৰ মানুহক বহুত বুজোৱাটো ইম্পৰ্টেণ্ট আৰু সেইখিনি দায়িত্ব আমাৰ চাওকচোন আহক তেওঁলোকে কি কৰিলে আমি সেনেকুৱা সংকল্প ল'ব পাৰোঁ নেকি চাওঁ আহক আমাৰ অসমৰ ইমান ধুনীয়া আমাৰ গামোচা আছে তো আপোনাৰ মাছ ব্যৱহাৰ নকৰি আপোনালোকে মাছটো আপোনাৰ গামোচাটো আপুনি ব্যৱহাৰ কৰিব পাৰে যাতে আমাৰ নিজৰ অসমীয়া হয় গামোচা আছে আমাৰ গামোচাটো আমাক ৰক্ষা কৰিব কোনো মাছ ৰক্ষা নকৰিব কৈ আছে যে মানুহবিলাকে মাছ লগালে কৰোণাৰ পৰা বাচি থাকিব সেইটো মিছা কথা আমি নিজৰ গতিত নিজৰ শৰীৰটো আমি নিজে বচাব লাগিব মাছ নালাগে আমাৰ নিজৰ বচাবলৈ আমাৰ গামোচা আছে আমাৰ অসমীয়া গামোচা আছে সেইটোৱে আমাক বচাব চ' আপোনালোকৰ সেইটোৱে আমাৰ অনুৰোধ যে আপোনালোকৰ ওপৰত ভিৰ নকৰিব আৰু যিমান পাৰে আপোনালোকে মানে হাত পৰিষ্কাৰ কৰি আপুনি ব্যৱহাৰ কৰক উপাৰ্জন নাথাকে তেওঁলোকে যিমান পাৰে তেওঁলোকে নিজৰ ৰুমালখনকে লাগিলে মুখত মাৰিব আৰু পাৰিলে আমাৰ গামোচাখন আছে গামোচাখন ইউজ কৰক তেওঁলোকে আৰু যিমান ধৰক এতিয়া তেওঁলোকে কিনিবলৈ সেইটো যিমান পইচা আপোনালোকে চাবোন লওক চাবোন যিমান পাৰে হাতত চাফা কৰক নিজৰ হাততে কৰোণা ভাইৰাছৰ পৰা বহুতখিনি আঁতৰত থাকিব আৰু আমি পৰিস্থিতি গাঁৱত মানে মাস্ক দিয়া আৰু এনেকুৱা যিখিনি পাৰোঁ আমি ট্ৰাই কৰিম আমাৰ ক্লাবৰ ফালৰ পৰা